हेलो गाइस এতিয়া মই বৰ্তমান আছো আমাৰ মানে কি আৰু পথাৰৰ দৃশ্যবিলাক আপোনাক দেখুৱাই থাকিম আগুনৰ সোণালী ধাননি পথাৰৰ দৃশ্য গতিকে আপোনাক চাই থাকিব আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিল মানে বিশেষ অসুবিধাৰ বাবে পুনৰ আহিছো আপোনালোকৰ মাজলৈ গতিকে আপোনাৰ ভিডিঅ'টো স্কিপ নকৰি একদম শেষলৈ চাই থাকক तो गाइस ये सब ये ধাননি পথাৰৰ দৃশ্য মই আপোনাক বেক কেমেৰা কৰি দেখুৱাই আছো তো গাইস এইখিনিতে আপোনালোক চাই লওক এটি চিনেমেটিক শ্বট गाइस या আপোনালোক দেখুৱাম আমাৰ মানে কি দাদা এজন আমাৰ লগত আছে ইলেশ দা কৈ দিয়ে এই পথাৰৰ পৰা আহিল আৰু এই হাতত বাল্টিং লৈ আহিছে গৰুক পানী খুৱাবা দেখুৱাই আছো গতিকে চাই থাকিব এইটো ইলেশ দা কিবা এটা কৈ দিয়ে আমাৰ দৰ্শকসকলক মই এতিয়া পথাৰত ধান কাটি আছো এতিয়া মই ঘৰত যাব মোৰ সময় নাই এতিয়া মই ধান কাটি আছো মই গৰু আছে গৰু পানী খুৱাব লাগিব তাৰপিছত আকৌ ধান বান্ধিব লাগিব কৰিব লাগিব খুব ব্যস্ত হৈ আছে আৰু দেখুৱাই আছো আপোনালোক চাই থাকিব তো গাইস চাওক আকাশখন কিমান ধুনীয়া হৈ আছে মানে চাফা হৈ আছে আৰু পুৰা আকাশখন নীলা হৈ আছে দেখুৱাই আছো বতৰটো বহুত ধুনীয়া ঠাণ্ডা বতৰ আগুনৰ বতৰ যেহেতু ঠাণ্ডা পৰি আছে আৰু আপোনাক দেখাইছো অলপ আগুৱাই যাব আৰু আগুৱাই যায় আপোনাক দেখুৱাম তো গাইস এয়া চাওক আগুনৰ ধাননি পথাৰ বৰ্তমান ধান কাটি আছে আমাৰ ককাইদেউহঁতে আৰু দেখুৱাই আছো আপোনালোকক এইবিলাক ধানবিলাক কটা হৈ গৈছে আৰু কিছুমান গাইস ইফালে চাওক গৰুক পানী খুৱাই আছে এইবিলাক হৈছে আমাৰ গাঁৱলীয়া দৃশ্য গাঁৱৰ মানুহৰ দৃশ্য তো গাইস এতিয়া দেখুৱাইছে মানে আমাৰ ধাননি পথাৰ মানে কি যিবিলাক মানে ধান আছে আৰু ধানবিলাক কাটিব পৰা হৈ গৈছে আৰু বৰ্তমান এয়া চাওক আপোনালোকক দেখুৱাই আছো আৰু এইবিলাক চাওক ধানবিলাক মানে কাটিব পৰা হৈ গৈছে এইবিলাক আৰু যিমান দেৰিকৈ কটা হ'ব আৰু আপোনালোকক দেখুৱাই আছো ভাবিলোঁ কি আৰু ঘৰতে আছোঁ যিহেতু গতিকে আপোনালোকক কিবা এটা দেখুৱাওঁ বহুদিন দিব পৰা নাই আপোনালোকৰ মাজত ভিডিঅ' আনিব পৰা নাছিলোঁ আজিৰ পৰা আকৌ পুনৰ আপোনালোকৰ মাজত আহিলোঁ ভিডিঅ' দিম বুলি গতিকে আপোনাৰ ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু মানে এইখিনিত এটা কথা কওঁ আপোনালোকক যদি আপোনালোকে মোৰ এই চেনেলটি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাৰিব মানে কি আৰু ছাবস্ক্ৰাইবটি কৰিলে আমি নতুন ভিডিঅ' দিবলৈ এটা উৎসাহ পাওঁ গতিকে আপোনালোকৰ ভিডিঅ'টি ছাবস্ক্ৰাইব কৰি ৰাখিব তো গাইস এই দেখুৱাই আছোঁ তো গাইস এতিয়া আপোনালোকক দেখুৱাম মানে কি আৰু এইবিলাক খেতি দেখুৱাম আপোনালোকক ইয়াত লাওৰ খেতি কৰা হৈছে আৰু আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব আৰু মাটিটো চ কৰি লোৱা হৈছে আৰু চ কৰি এনেকুৱাকৈ কৰা হৈছে আৰু খেতিবিলাক গাইস আজিৰ ভিডিঅ'টি ইমানে আছিল যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পায় লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটি কৰিবলৈ একদমেই নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশা আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ